ওই বাতৰ কাষত পৰি আছে চিনা মেখলাৰ কানি আমুছলে মাথা মুন কোনো বৰদান নাই তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল নেক্সট আদাৰৰ স্বাগতম জনাইছো তো প্ৰথমতে আপোনালোকক ধন্যবাদ দিব লাগিব মানে কিয় ধন্যবাদ দিব লাগিব 1k সাবস্ক্ৰাইবাৰ মানে কমপ্লিট মানে বহুত বেছি ভাল লাগিল ও ভাই মোৰ 1k সাবস্ক্ৰাইবাৰ হল তোৰ কি ভাল লাগছি না ভাল লাগছে কাৰণ লগৰে না আমি একেলগে পঢ়া তোৰ ভাল লাগছি না মজা একদম আৰু মতো কবাই নাকি মই মানে নাচি নাচি থাকা বুলি ক'ব লাগিব কালি হৈছে তো ভিডিও দিবা পৰা নাই 1k স্পেশাল বাৰু হেতু হ'ব বাদ দিয়ক আৰু ইটা যাম মানে আমি ৰায়পুৰত যাবা আইছো মানে ফাংচন চাবা তো আপোনালোকক অলপ দেখাই দিম কিবা কিবি মানে 1k তো আগলৈকে আৰু সাপোৰ্ট কৰি থাকক ময়ো ভিডিও দি থাকিম আৰু আহুন মোৰ লগত আহা কাৰণটো হ'ল আহাৰ মানে চেনেল দুটা মানে দতাৰ দুটা আছে তো ভাই তুমি ভিডিও বাই বুলি আছে প্লিজ এটা সাবস্ক্ৰাইব কৰি দি দিব আৰু ইয়াৰ লগতে মই মানে ভিডিও বনাই আছে আৰু ইয়াৰ নামটো কি আছিল নীলু ব্লগছ সাবস্ক্ৰাইব কৰি দিব তো লিংক দুটা বাৰু তলত দি দিবা বাৰু আকৌ ঠিক নাই দিবা বাৰু দিয়ক চাব তলত লিংক আছে আৰু এটা বলক ডাইৰেক্ট আমি পূজাস্থলীত লগ পাম মানে বিহুস্থলীত তো বিহুস্থলীত বলক মানে এটা বিহু হৈছিল মানে এতিয়া আজি আছে ফাংচন মানে আৰু মানুহ অলপ চলপ হৈছে আৰু শুনা মতে ব্লেক এণ্ড হোৱাইট আৰু মানে বিকাশ দা যে আছে ব্লেক এণ্ড হোৱাইটৰ তাহোন টিমটো উঠি আহিব মানে অলপ কিবা ষ্টেজ প্ৰগ্ৰেম আছে আৰু হ্যাঁ আইগাল আমাৰ বিকাশ দা কেনে আহিল বঢ়িয়া বহুত ভাল লাগিল আজি প্ৰগ্ৰেম কৰিব আহিলো পাঠশালা ৰায়পুৰ বহুত ভাল লাগিল আহি আৰু মানে একবাৰ মা মুছলে মাথা মুন মজা মানে বিকাশ দা বিয়াটো কৰা নেকি জানি নাই বিয়া কৰা নাই না সঁচাই কৰা নাই তো কৰাম বাৰু আৰু মানে অলপ 2 বছৰ আৰু হে আহি পোৱাৰ লগে লগে মানে ডেন্স আৰম্ভ হৈ গ'ল এতিয়া আমি ডেন্স চাম আৰু ব্লেক এণ্ড হোৱাইটৰ মানে বিকাশ দাউৰ আহি পালাকে মানে গোটেই টিমটো এতিয়া তাহাৰ অলপ ডাইলগে শুনো বাতৰ কাষত পৰি আছে চিনা মেখলাৰ কানি ও আমহৰি ও হিমু মামা নমস্কাৰ বিয়াৰ দিনাখন ৰভাৰ দলিত বিদ্যা কৈছো হাগি থৈ মই মা কসম কৈছো তোৰ মায়েৰ আগত থাকিম বাইপেৰ আগত থাকিম আপোনালোকে তো ব্লেক এণ্ড হোৱাইটৰ ভিডিঅ' চাই কিন্তু শুটিংটো দেখা নাই শুটিং চাব ইচ্ছা আছে না নাই আছে না ইচ্ছা তো আপোনালোকৰ আজি এটা শুটিং দেখাম মানে মাইকিৰ অসুবিধা আৰু ঘৰৰ কাম গতাই কৰি আহিব লগা হৈছে মাইকিৰ অসুবিধা ৰাইচিত নে কি জানে না আজি 5 দিনো নাই কিতনাও শুটিঙত আগে দেৰি কৰিছো মই সুধলো কিয় দেৰি হৈছে এই কৈছে মাইকিৰ অসুবিধা তোৰ ভন্নেৰৰ মাহত কেইবাৰ অসুবিধা হ'ল নাম নাকি হিরণ ভাই ইয়ার দুগুণ নীলর ভাই হলে আহিয়া আছে ভাই ও মাই গড একটু মুখ দি কেনা করে আপনি বাহ হিরো 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 মই হিরো বো কাকা ও মানে স্যার বেটারে গেরি রেছি বেটারে গেরি কান্দ তুলি লইলো মই মোক আগত কেন রকলাম নি এ তার নিজ ব্যক্তি দাঙাই বল নাই কান্দ তুলি দিবে কে নটি বয় ও মাই প্রথম সিনেমা হিরোইন ইয়াৰ পৰা দাউৰি আহিব আৰু হিরো ইয়াৰ পৰা দাউৰি আহিব আৰু দয়ে দহকে মাজত খাবত মাৰি দিব হিরোইন ৰেডি রেডি মিউজিক जवानी छुपाओ के रानी अरे कब तक जवानी আৰু এনেকৈ হাঁহি ধেমালিৰ মাজেদি মানে প্ৰগ্ৰেমখন মানে চেছে হ'ল আৰু আস্তেকে মানে ক'বাৰ কিবা হৈছে দিয়ক ইমান মানে দেখাবও নোৱাৰিলোঁ আপা হৈ আপি হৈ কি এটা আছিল আপা আপি হৈ কিনে মোৰ লগত ফিলিংছ ধ্বংস কৰিলা আৰু ব্লেক এণ্ড হোৱাইটৰ প্ৰগ্ৰেমটো শেষ কৰি এতিয়া সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ কৰি দিলাক আৰু এতিয়া সম্বৰ্ধনা অনুষ্ঠান আৰম্ভ এতিয়া গায়ক আছে বতৰৰ ৰূপ ধৰছি মানে এতিয়া বৰষুণে আহিব তো বেছি দেখাব নোৱাৰিলোঁ তো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই 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 এই বৰষুণ মানে